নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাম যে অতি সহজতে আমি ঘৰতে খুব কম সময়তে মাস্ক কেনেকৈ বনাব পাৰোঁ। আহক তেতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মই পেপাৰ এখন লৈ বহলে 14 চেণ্টিমিটাৰ আৰু দীঘলে 28 চেণ্টিমিটাৰ জোখত কাট কৰি লৈছোঁ। তাৰপিছত পেপাৰখন এইদৰে ভাঁজ কৰি ওপৰ ফালৰ পৰা 5 চেণ্টিমিটাৰ আৰু তলৰ ফালৰ পৰা 1 চেণ্টিমিটাৰ দাগ দি লৈছোঁ। এতিয়া পেপাৰখনৰ সোঁমাজত দাগ দি লৈ মই এনেদৰে লাইন টানি লৈছোঁ। তলফালৰ পৰা 6 চেণ্টিমিটাৰ দাগ দি এইদৰে লাইন টানি লৈছোঁ। তলফালে এইদৰে মই 4 চেণ্টিমিটাৰত দাগ দি লৈছোঁ। তাৰপিছত এইদৰে লাইন টানি দিছোঁ। তাৰপিছত মই এইটো সোঁমাজত দাগ এটা দি লৈছোঁ আৰু ভিতৰ চাইডে 1.5 চেণ্টিমিটাৰ দাগ দি লৈছোঁ। দাগ দি মই এইদৰে আঁকি লৈছোঁ। তাৰপিছত এতিয়া মই পেপাৰখন কাট কৰি ল'ম। এতিয়া মোৰ পেপাৰখন কটা হৈ গৈছে। এতিয়া মই এখন কাপোৰ লৈ ইয়াত মই এই পেপাৰৰ ফৰ্মাৰটো পাতি এনেকৈ দাগ দি লৈছোঁ। তাৰপিছত আমি চিনে চিনে এনেকৈ কাটি লৈছোঁ। এতিয়া এইটো জোখতে আৰু দুখন কাটি উলিয়াইছোঁ আৰু দুডাল ইলাষ্টিক লৈছোঁ 6 ইঞ্চি জোখত। আৰু এতিয়া মাস্কখন আমি চিলাই ল'ম। এটা ছাইড চিলোৱা হৈ গ'ল আৰু ইখনৰ এইটো ছাইড এনেদৰে চিলাই ল'ম। এতিয়া মাস্কখন আমি চিধা ছাইডে দুইটা মূৰ জইন কৰি এইদৰে চিলাই ল'ম। এইটো ছাইডৰো আমি এইদৰে চিলাই ল'ম। এতিয়া আমি মাস্কখন এইদৰে লুটিয়াই ল'ম। আৰু যোনফালে চিলোৱা হোৱা নাই সেইটো ছাইডে এইদৰে মুকুতাই ভিতৰলৈ ভৰাই দিছোঁ আৰু ইলাষ্টিককেইডাল এইদৰে লগাই দিম। এইটো ছাইডো আমি ইলাষ্টিককেইডাল লগাই দিছোঁ এইদৰে। এই আমাৰ মাস্ক চিলোৱা হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।